Hello everyone. Hi everyone. আজি আমি গোৱালপাৰা পঞ্চৰত্ন শিৱ মন্দিৰলৈ আহিছো। এইটো এটা হিষ্ট্ৰিকেল জায়গা হয়। আতে গভৰ্নমেন্ট অফ আসামৰ ইয়াত সাইনবোৰ্ড লগা হৈ আছে। জায়গাখিনি বহুত ধুনীয়া, পাহাৰ চাহাৰৰ সৈতে আমি এতিয়া আপোনাক আগবঢ়াই লৈ গৈ আছো ৰব। এইটো এটা এনশিয়েন্ট শিৱ মন্দিৰ হয়। ইয়াৰ মানে পুৰণা শিৱ মন্দিৰ 10th পৰা 11th চেঞ্চুৰী সময়। এইটো বৰ্তমান বিভিন্ন কাৰণত ভাঙি নোহোৱা হৈ গৈছে। তবে ইয়াৰ সেইটো আছে, শিৱলিংগৰ সেই স্থানটো এতিয়াও আছে। অৰিজিনেল যিটো মানে পুৰণা মন্দিৰ সেইটো এই পাহাৰৰ ওপৰত আছে। এই পাহাৰটো শিৱ পাহাৰ বুলি কয়। ইয়াৰ ওপৰত ৰিউন্স বহুত পৰি আছে কিছুমান, আৰু ইয়াতে এইটো শিৱৰ সেই স্থানটো। পাহাৰৰ পৰা নিজৰাও বৈ আহিছে। ইয়াৰ পৰা মানুহবিলাকে পানী লৈ যোৱা আমি দেখিছোঁ এইমাত্ৰ। ধুনীয়া লাগিছে জেগাখিনি। আমি এতিয়া আপোনাক আৰু অকণ ওপৰৰ দৃশ্য দেখাই আছোঁ। এইটো হ'ল পঞ্চৰত্নৰ লোকেল মানুহবিলাকে এইটো শিৱলিংগ বুলি কৈছে। এইটো বহুত পুৰণা ষ্ট্ৰাকচাৰ, দেখিলে গম পায় শিলতে বনোৱা। কিন্তু যদিও মানুহখিনি এইটো শিৱলিংগ বুলি কৈছে, দেখাটো শিৱলিংগ টাইপ লাগিছে, কিন্তু সেইটো দেখাত কিন্তু বুদ্ধিষ্ট স্তূপা নিচিনাও হ'ব পাৰে। গোটেই এইটো কেমেৰা আপোনাক ঘূৰাই দেখাই আছো আপোনালোকক এতিয়া। বুদ্ধিষ্ট স্তূপা নিচিনাও লাগে। আৰ্কিঅলজি ৱেবছাইটত চেক কৰোঁতে স্তূপা বুলি কৈছে, কিন্তু লোকেল মানুহবিলাকে এইটো শিৱলিংগ বুলি কৈছে। চ' যদি শিৱলিংগ হয়, শিলত কটা বৰ সুন্দৰ শিৱলিংগ। এয়া চাওক, শিৱলিংগ সেই স্তূপা কিমান ওপৰত আছে। বহুতখিনি সেইখিনি ওপৰত আছে। ইয়াতো এটা সৰুকে এনে এটা ষ্ট্ৰাকচাৰ এটা আছে, আৰু সেইটো হ'ল তাতে মিউজিয়াম আছে। গোটেই পুৰণা শিৱ মন্দিৰটোৰ মানে মিউজিয়াম আছে প্ৰায় আচলতে। ইয়াতে পুৰণা মন্দিৰটোৰ বহুত মানে ভগ্নাংশখিনি মানে সংৰক্ষণ কৰি ৰাখিছে, কনজাৰ্ভ কৰি ৰাখিছে। এইটো এটা 10th আৰু 11th চেঞ্চুৰী সময়ৰ মন্দিৰ, তাৰ ভগ্নাংশখিনি আছে। ধুনীয়া আৰ্কিটেকচাৰ, এটা কনজাৰ্ভ কৰি থৈ দিছে আৰ্কিঅলজি ডিপাৰ্টমেণ্টে। আহি বহুতে ভাল লাগিল। বহুত ভাল লাগিলে। ভাগৰো লাগিছে পাহাৰ বগাই। শান্তি লাগিছে ইয়াত আহি পেলাই। সকলোৱে আহিব, অসমৰ এইবোৰ হিষ্ট্ৰিকেল জেগাবিলাক অকণ পাব্লিচিটি কৰিব, আৰু বাকী আমি সকলোকে এতিয়া কওঁ হেপী উইকেণ্ড, Happy weekend. হেপী চানডে। Happy Sunday.